কি খবৰ আপোনালোকৰ? পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই দেহাক স্কুলত থৈ আহিলোগে, থৈ আহি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কোনোবা যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিবলৈ বহুত লৰালৰি হয়, সেইকাৰণে ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ আৰু সকলোৱে শেষলৈকে চাই থাকিব। শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু নতুনকৈ এখন চাইকেল কিনিলোঁ। আমাৰ দেহাক স্কুললৈ অনা নিয়া কৰাত বহুত অসুবিধা হয়, সেইকাৰণে চাইকেলখন লৈ ল'লোঁ। আৰু এতিয়া মই আপোনালোককো দেখাইছোঁ, কাৰণ প্ৰতিটো কথাই আপোনালোকক কওঁ, সেইকাৰণে চাইকেলখনো দেখালোঁ আপোনালোকক। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মোৰ ভটভটিখন লৈ ছোৱালীক আনিবলৈ যাবলৈ ওলাইছোঁ আৰু এখন নতুনকৈ ল'লোঁ, কাৰণ খোজকাঢ়ি কাঢ়ি অহা যোৱা কৰিবলগীয়া হয়, সেইকাৰণে এইখন লৈ লৈছোঁ। আৰু তাইও কষ্ট পায়, ময়ো কষ্ট পাওঁ খোজকাঢ়ি কাঢ়ি যাওঁ কাৰণে, সেইকাৰণে এইখন লৈ ল'লোঁ। আৰু চাই থাকক, মই এতিয়া তাইক আনি লওঁগৈ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এতিয়া নতুন চাইকেল চলাই দেহাজনীক নিবলৈ আহি আছোঁ। এয়া চলাই আহি আছোঁ। ভালেই লাগিছে চাইকেলখন চলাবলৈ, খোজকাঢ়ি কাঢ়ি যিহেতু বহুত কষ্ট পাওঁ, সেইকাৰণে চাইকেলখন লৈ লৈছোঁ। আৰু এতিয়া চাইকেলখন ল'লোঁ কাৰণে তাত ৰখি থাকিবলগীয়া নহয় আৰু গুচি আহোঁ, ঘৰতো কিবা এটা কৰিব পাৰোঁ আৰু তাইক থৈ আহোঁ। এতিয়া নিবৰ কাৰণে আহিছোঁ, তেনেকৈ মই গুচি আহিব পাৰোঁ। এতিয়া মোৰ সুবিধা হ'ল লৈ ল'লোঁ কাৰণে। আৰু জীয়ৰীতে চাইকেল চলোৱা, আগতে এদিন চলাইছিলোঁ বেলেগৰ চাইকেল, আৰু এতিয়া চলাইছোঁ। ভালেই লাগে চাইকেল চলাই, বেয়া নালাগে, কাৰণ আগতে জীয়ৰীতে পূৰা চাইকেল চলাই ঘূৰি ফুৰোঁ। এতিয়া চলাব পাই ভাল লাগিছে। পাইছোঁহি আৰু বেছি দূৰ নাই, আৰু ঘৰৰ পৰা অলপ দূৰ হয়, সেইকাৰণে লৈ লৈছোঁ। চাই থাকক, চলাই দিছোঁ। আৰু এইখন মানে এতিয়া চিলিঙা ফুৰোৱাই নাই, চিলিঙা খুৱাবলৈ আছে। আৰু কিবা ভাল কৰি দিবলৈ আছিলে, মুখৰ আগৰ দোকানখনৰ পৰা লৈছোঁ, সেইকাৰণে ভাল কৰি দিবলৈ ল'ৰাটো নাছিলে, মানে লগাই দিবলৈ, সেইকাৰণে চিলিঙা লগোৱা নাই, পিছত লগাই দিব। আজি প্ৰথম চলাইছোঁ, লগতে আপোনালোককো দেখালোঁ। কমেণ্ট কৰি জনাব। ব'লক তেনেহ'লে ছোৱালীক আনি লওক, তাৰপৰা লগ পাই আছোঁ। আহি পাই গ'লোহি ইয়াতে বহি আমি চাহ তাহ খাওঁ, পকৰি খাওঁ। বাইদেউজনী নাই ক'লৈ জানো। এইফালে আমাৰ ৰাইজসকল বহি আছে, মই লাহেকৈ নামি গৈছোঁ, লুটি খাই নপৰিলে হৈছোঁ। এইফালে চোৱা, হাই কোৱা। চব বহি আছে, হাই কোৱা। ধুনীয়াকে দিয়া, চব একদম বহি আছে। আমাৰ দোকানী বাইদেউ বহিবলৈ হেৰি বনাই দিছে, ধুনীয়াকৈ টিং চিং লগাই দিছে আমাক। জিৰণি কোঠা বনাই দিছে। বাইদেউজনী এতিয়া ক'লৈ গ'ল জানো, দেখাবলৈ পোৱা হেঁতেন ভাল আছিলে। বৰমাজনী এক তাৰমানে ফ্ৰণ্ট চাইডে দেখাব লাগে। ৰ'ব, কেনেকুৱা লাগিছে আমাৰ এগৰাকীক জনাব দেই, ধুনীয়াকৈ দিব। তোমাৰ নামটো কৈ দিয়া লগতে। স্বস্তি বৰুৱা। এইবোৰ মোৰ চব ছাবস্ক্ৰাইবাৰ চব। আৰু আপোনালোকৰ যদি কোনোবা কৰা নাই কৰি দিবলৈ কওক, আকৌ ছাবস্ক্ৰাইব কৰি দিবলৈ কওক। নামটোৱে ভুলকৈ কৈছে, অতদিন লগত থাকোঁ, মোৰ নামটো জোনমণি বুলি কৈছে। জানমণি মৰমত দিছে, জানমণি।
এগৰাকী ধুনীয়া বহি আছে সেইটো টিপা মান হৈছে তামোল খোৱা স্কুলত দিব তামোল কাৰোবাৰ চুৰ কৰি দিলে তামোল আৰু কি ওলাই তহঁতি কোৱা আকৌ ইয়াত তামোল ওলাই পকৰি ওলাই আৰু পানী আৰু চানা সেই আমাৰ বাইদেউ এইয়া আমাৰ পকৰি বাইদেউ হাই কৰি দিয়ক ভিডিঅ' আমাৰ এজনী আচল দেই একেবাৰে হেৰি আৰু মেইন আপোনালোকক চবকে দি দিছে একদম দীঘলকে দিছে চবলৈকে এইকেইটা বান্দৰ দেখাই দিছো আমি স্কুল আহি সদায় বান্দৰৰ লগতে কথা পাতো এই কি খাইছে বাৰু বন খাইছে নেকি বাৰু বন এইফালে একদম নদী দিচাং নদীখন এইফালে আছে আৰু সেইফালে এখন স্কুলখন সেইখন আৰু আমি ইয়াতে জিৰণি কোঠালৈ একদম ধুনীয়াকৈ বহি থাকোঁ কি ক'লে দেখিছে নাই সেইদিনা মই মানে সেই বিহুমালাত মোবাইলটো এৰিছিলোঁ এওঁলোকৰ দোকানত আজি মোক কি বুলি ক'লে চাওক কিবা এটা কৈ দিয়ক আৰু জমনি কিবা এটা কৈ দিয়ক ভালকৈ আপোনাৰ ভিডিঅ' নহয় তেওঁ ঘৰত নাছিলে যে সেইকাৰণে মনত ভাবি আছিলোঁ কেতিয়া আহিব মানে আপোনাৰ দোকানতে ফোন কৰি থৈ গুচি আহিলোঁ গুচি গ'লহেঁতেন নহয় এতিয়া চব গ'লহেঁতেন আপোনাৰ কাৰণে পালোঁ আৰু একদম এওঁক ধন্যবাদ দিছোঁ বহুত মোৰ মোবাইলটো এওঁ মানে পাই পিনে থৈ দিছিলে মোবাইলটো হেৰাই গৈছিলে খোৱালোঁ দেই সেইদিনা মই চাইকেলৰ পাৰ্টি খুৱালোঁ কিন্তু ভিডিঅ' কৰিব নহ'লে খোৱালোঁ নাই আপোনালোকে কৈ দিয়ক খোৱালে একদম চবকে খোৱালোঁ দেই জেলপি আৰু হেৰি লালমোহন চবকে মিঠাই খুৱাইছোঁ মানে মোক যাতে আৰু স্কুটি আছে খালি নিব নোৱাৰো কাৰণেহে এতিয়া আৰু তাতকে নালাগে হ'ব স্কুটিখনে এই চাইকেলখনে হ'ব আৰু নালাগে খালি আৰু একদম ভালে থাকিবলৈ আশীৰ্বাদ কৰিলে হ'ব চবে তাৰপৰা ধান কুটাবলৈ গ'লে চাহখন খোৱা দিয়া ফুৰিবলৈ যাব আমাৰ একদম পুৰা জমাই থাকে দেই ইয়াত এখন দোকান আৰু একদম এওঁ বনাই দিছে বুজিছে আমাক বহিবলৈ ধুনীয়াকৈ টিং চিং লগাই একদম ধুনীয়াকৈ বনাই দিছে পুৰা জমাই থাকে ভাল লাগে ভিডিঅ' একদম ইউটিউবত যাব চাই থাকিব এওঁ গমেই নাপায় যে মোৰ যে ইউটিউব চেনেল এটা আছে আজিলৈকে গমেই নাপায় অতদিন ইয়াতে বহি থাকোঁ তেওঁ ক'বই নোৱাৰে দেখিছেনে বাৰু স্কুলৰ পৰা আহি পালোহি আৰু দেহাক কাপোৰ চাপোৰ সলাই দিলোঁ দেহা আজি স্কুলত কি পঢ়ালে সেইখিনি পঢ়ালে মানে নতুনকৈ মোজাযোৰ পিন্ধাই পঠিয়ালোঁ তাই মোজাযোৰ খুলিলে আৰু লোকে মোজাযোৰ পিন্ধি গ'ল তাই ভাগৰ নতুনযোৰ তাই এতিয়া পুৰণা এযোৰ পিন্ধি আহিছে কি ক'ম আৰু ল'ৰা ছোৱালীৰ কথা হয় নাই আজিৰ পৰা মোজা নুখুলিবা দেই স্কুলত দেই আহিব কোৱা দেখা আমাৰ ভিডিঅ'টো আৰু ভিডিঅ'টো চাই ভাল পালে কি কৰিব কৈ দিয়া ভিডিঅ'টো চাই যদি ভাল পায় তেনে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাই আছোঁ কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী অভিলিছা দত্ত এতিয়া মই এতিয়া কবিতা এটা গাবলৈ লৈছোঁ এইটো কবিতা মানে জন গণ মান দিনা কৈছো হে বালত বাই কবিতা এটা মন যাবাম চিংগু যোৱা মাথা দা বিয়স্তলা বংগ বিন্দু হিমাচলা বংগ যমুনা গংগা উষ্টল জলধি তৰংগ একদম বতৰ চাওকচোন অকল বতৰ জেগাটোৱে বৰষুণ দিবহে জানিলে আৰু
বৰষুণ 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 থাকি একদম আমনি লাগি গৈছে বৰষুণ। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ অন্য এটি ভিডিঅ'ত সকলোকে লগ পাম। তেতিয়ালৈ বাই বাই।